मुझे अपने घर जाना है ভাতটো ভাজিলে হৈ গ'ল মুঠতে কিবা কিবি কৰি পিনি এইটো শিকাব নালাগে হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল সকলোৱে খবৰ কেনেকুৱা আশা কৰোঁ সকলো ভালে আছে ভালে থাকক আৰু আজি আমাৰ ব্লগটো ষ্টাৰ্ট কৰোঁ এয়া বহি আছে চাবলৈ গ'লে কিবা এটা খাই পিনি বহি আছে মৰ্ণিং বহুত কাম আছিলে তেওঁ কিবা কিবি কাম কৰিলে কাপোৰ মেলিলে এতিয়া আহি পিনি বহিছে এতিয়া পূৰা কিবা কি খাইছে এলাগান বাকী আজি ব্লগটো মানে বিশেষ আছে কিবা কিবি দেখা পাব আপোনালোকে কিন্তু আজি মই মোবাইল এটাও কিনিম বুলি ভাবিছোঁ মোৰ এণ্ড্ৰইড মোবাইল এটা বহুত প্ৰয়োজন হৈ আছে চাবলৈ গ'লে সেইকাৰণে কিনাৰ কথা ভাবিছোঁ কি কিনো দেখা পাব চ' আজি ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু যদি আমাৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে বহুত মৰম দিছে এনেকৈ মৰম দি যাব বুলি আশা ৰাখিছোঁ বহুত বহুত ধন্যবাদ আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ হঠাৎ বা অহা গম পালোঁ বা মানে এ চি এছ হয় তেওঁ আৰু আহিলে ঘৰলৈ চ' তেওঁক লগ কৰিবলৈ বুলি আহিলোঁ এয়া ভাগিন হয় বাকী ভাগিনে খেলি আছে মই মানে সকলোখিনি শুনিব আপোনালোকে চ' চাওক ভিডিঅ'টো এয়া মাক হয় আৰু এয়া ছোৱালী পুৰা খেলিছে আৰু এইটো এটা খনি এইটো ঠাণ্ডাও হয় আৰু বহুত দুষ্টও হয় ই একদম মানুহ চাইছে কাম কৰে এয়া পেকুলি চোৱা পেকুলি পেকুলি হাই তেতিয়া ব্লগত লিয়াম বহুত কিউট আছে বাকি তোমাৰ নামটো কৈ দিয়া নামটো কৈ দিয়া মইতো প্ৰথম যেনেকৈ লৈ আছে না মই ভাবিছোঁ এইটো হ'বলৈ কিবা মানে কিনাটো বুলি ভাবিছোঁ যেতিয়া ঘৰকে পেলাই দিলে বা লৰি গৈছে তোমাৰ नाम तो कह दिया तुम्हारा नाम तो कह दिया तुम्हारा नाम बता दो डैडी का नाम बता दो मम्मा का नाम बता दो जल्दी बता दो तो पेकुली का बता दो कह दिया नाम बताओ कह दिया बाकी स्कूल दिला नहीं दिलू एलकेजी कौन स्कूल दिला মজা অলপ সময় এনেকৈ মই ভাগিনৰ লগত অকণমান খেলিলোঁ তাৰপিছত ইমান ধুনীয়া কিউট চাবলৈ গ'লে দেখা পাইছোঁনে পোৱালিটো তাৰপিছত বালত অলপ সময় কথা পাতিলোঁ আৰু এনেকৈ অলপ সময় গ'ল তাৰপিছত মই তাৰপৰা আহিলোঁ মোৰ নিজৰ কাম আছিলে বহুতখিনি যিহেতু বহুত কিউট আছে এতিয়া OnePlus 11R মই ৰচুনদাৰ দোকানৰ পৰা কিনিছোঁ বাকী ফাৰ্ষ্ট মোবাইলটো আমিয়ে কিনিছিলোঁ জীৱনত ফাৰ্ষ্ট মোবাইলটো আমিয়ে কিনিছিলোঁ আৰু ইয়াৰ পৰা লাইফৰ কথা ভালকৈ আমি জানো চাবলৈ গ'লে এটা মোবাইলৰ পৰা দোকান খোলা হয় আৰু এতিয়া চাওক দোকান কিমান এখন ডাঙৰ দোকান চাবলৈ গ'লে সেইকাৰণে ইয়াৰ পৰাই কিনিছোঁ মই মোবাইল OnePlus 11R ফাইনেল কৰিলোঁ ত' ভাল মোবাইল মই আনবক্সিংটো দেখাওঁ এয়া আনবক্সিং কৰিবলৈ ৰচুনদাকে দি দিছোঁ বাকী দেখা পাইছোঁ দাম 40,000 মই OnePlus 11R কিয় চিলেক্ট কৰিলোঁ মই সেইটো আপোনালোকক জনাম নেক্সট ভিডিঅ'ত আপোনালোকে দেখা পাব মই তাৰ প্ৰুফো দেখাম আপোনালোকক আৰু ভিডিঅ'ৰ কাৰণে বহুতেই ভাল ফটোৰ কাৰণে বহুতেই ভাল মানে এইটো অলৰাউণ্ডাৰ ফোন হয় চাবলৈ গ'লে চব ফালৰ পৰাই ভাল প্ৰচেছৰো ভাল চাবলৈ গ'লে একো চিন্তা নাই আপোনালোকে আৰামত ইউজ কৰিব পাৰিব আৰু চাওক আমাৰ আনবক্সিং ভিডিঅ'টো আৰু আপোনালোকে এনজয় কৰক ভিডিঅ'টো চাই পিনি আৰু কেনেকুৱা পাইছে সেইটো মোক জনাব আৰু যদি ভাল পায় তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কৰিব এইটো নাপাহৰিব ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব চাওক কণ্টিনিউ কৰক আৰু চইচ কৰিলোঁ OnePlus মজা তো ভাল লাগিছে যথেষ্ট এটা ধুনীয়া মোবাইল এইখিনিয়ে বস্তু আহে এডাপ্টাৰ এইটো 100 ৱাট নেকি ন 100 ৱাট ডাটা কেবল এটা চিম খোলা পিন আহিব হয় এইটো ইয়াত আহিব বোলা না ছুপাৰ বুক 100 ৱাট তাৰপিছত বাকী ইয়াতো আৰু গম পাইছে কি আহিব নেদেখালে হ'ব তো এইটোৱে মোবাইল হয় মই এতিয়া চাইছোঁ বহুত ধুনীয়া বা পুৰা এক্টিভ আছে
TPU কেছ এটা কেছ আহিছে আহিছে এইখন গোটেই লাইফ হিষ্ট্ৰীখন প্ৰিণ্টটো চাগে ইয়াতে আছিলে ক'ত সোমাই আছে আৰু এইটো সোমাই আছে অঁ ইয়াত সোমাই আছে ঠিক আছে বাকী ওৱান প্লাছ আজি লৈ ল'লোঁ ওৱান প্লাছ এটা ল'লোঁ অঁ ভাল লাগিছে মোবাইলটো ঠিক আছে এয়াই আনবক্সিং চাবলৈ গ'লে ইমানেই হয় আনবক্সিং আৰু ইমানে কথা চাওক কেনেকুৱা লাগিছে মোবাইলটো বাকী আপোনাক কমেণ্ট কৰিব বাকীখিনি মই দেখাম আপোনালোকক ভালকৈ চ' আপোনাক দেখা পাব মোৰ ভিডিঅ'ত আৰু এনেকুৱা নতুন অঁ হাই এণ্ড ফোন আমাৰ ইয়াত এভেইলেবল আছে হয় চ' নাথিং ফোন হৈ গ'ল OnePlus হৈ গ'ল আইফোন হৈ গ'ল এইবোৰৰ কাৰণে আমাৰ ইয়াত ভিজিট কৰিব পাৰে মই কণ্টেক্ট নাম্বাৰ দি দিম ভিডিঅ'ত EMI ফেচিলিটিও এভেইলেবল আছে সকলোখিনি ফেচিলিটি আছে চাবলৈ গ'লে আৰু বহুতে দেখা পাইছে আপোনাৰ আইফোনলৈকে আছে সকলোখিনি ফোনে আছে চাবলৈ গ'লে আৰু আপোনালোকে চব ফোনে পাই যাব চ' মই কণ্টেক্ট নাম্বাৰ দিয়া আছে কণ্টেক্ট কৰিব পাৰিব আপোনালোকে মোৰ ব্লগৰ পৰা আপোনাক কৈ দিব যে তুষাৰ ব্লগ চাইছিলোঁ ত' কিবা অফাৰো পাব হয়নে নহয় ঠিক আছে বাৰু বাকীখিনি মই দেখাম আপোনালোকক ভালকৈ চ' এতিয়া ঘৰলৈ যাওঁ এয়া চাওক মানুহজনে মানে আছে মানে এতিয়া কি বুলি ক'ম এইটো জানোতো কি অসমীয়াত কি বুলি ক'ব পাৰি এতিয়া অসমীয়াত কি আছিলে ভজা চাউল নহয় ভজা ভাত মানে ফ্ৰাইড ৰাইচ বনাই আছে তেওঁলৈ মই ভাত ভাজি বনাই দিলোঁ কাৰণ তেওঁ যোৰহাটৰ পৰা আহি পাইছেহি ভোক লাগিছে বোলে সেইকাৰণে এয়া বহিছেহি আৰু ভাত ভাজি আপোনালোকে বনাই খাব মই অকণমান খাই চাইছোঁ খাবলৈ পালে আৰু এইবিলাক বস্তু খাবলৈ পালে আৰু একো নালাগে আৰু একো কষ্ট কৰিব নালাগে ভাতটো ভাজিলে হৈ গ'ল মুঠতে কিবা কিবি কৰি পিনি এইটো শিকাব নালাগে হ'ব আপুনি চাব বাকী মই চাওঁ এয়া দেখিছেনে একদম খাবলৈ পালে চকু ছাইডলৈও নাযায় চাবলৈ সময় নাই কেমেৰালৈ সঁচাকৈ চাবলৈ গ'লে বহুতে ভাল বনাইছে এয়া নিজেও খাই আছে আৰু পূৰা ঘামি গৈছে এনেকুৱাই গৰম মানে আৰু লগতে চচটো খাব লাগিব মই খোৱা নাই এতিয়ালৈকে আৰু এয়া নিজে ঘৰত ৰোৱা মানে আমাৰ মায়ে মানে কি এইটো একচুৱেলি আমিও ৰোৱা মায়েও ৰোৱা মানে এতিয়া কোনজোপাত লাগিছে এতিয়া একো ক'ব নোৱাৰোঁ कैसा लगा मेरा मजाक এয়া মায়ে পূৰা ধূনা দি আছে আৰু বাকী আৰু এইফালেদি আমি খাই লওঁ আছিলোঁ ইমানে আৰু আমাৰ ভিডিঅ' চাই কেনে পালে আপোনাক জনাব আৰু যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক চাই কৰিব তেনেকুৱা চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকৈ মৰম দি যাওঁ বুলি আশা ৰাখিছোঁ নেক্সট ভিডিঅ' লগ পাইছোঁ বাই বাই